আসসালামু আলাইকুম। মোৰ নাম মনোহৰ হোসেন। মই আজি আহিছোঁ এটা কবিতা লৈ। সেইটো আছিল 2020 জানুৱাৰী কিবা ফেব্ৰুৱাৰী হয়, মানে যেতিয়া কা বিৰোধী আন্দোলনটো চলিছিল তেতিয়াৰে কথা মই তুলি ধৰিম। সেইটো আচলতে কা বিৰোধী লৈ মানে এটা কবিতা লিখিছোঁ, সেই কবিতাটো তুলি ধৰিম। নিশ্চয় আপোনালোকে শুনিব বিচাৰে কি লিখিছে ন। সেইটো হয়, মই বেছি ডাঙৰ তেনেকুৱা মানে ৰাইটাৰ নহয় যদিও, কিন্তু মাজে সময়ে মানে মনৰ পৰা ইচ্ছা জাগে যে মই এটা লিখোঁ, সেইকাৰণে লিখিছোঁ। চ' শুনিব নেকি? দা বোলো নিশ্চয় শুনিব। হয়, সেইটো আছিল আন্দোলনখনৰ যিটো কবিতা আছিল, সেইটোৰ নাম আছিল কি কেপ আন্দোলন। পিছে কা হ'ল, কেপৰ পৰা কা হ'ল। তেতিয়া যে আন্দোলন চলিছিল ফাৰ্ষ্টততো কেপ আছিল, সেইটোক লৈ লিখিছোঁ। হয়, আৰম্ভ কৰোঁ। হে অসমীয়া, যদি আন্দোলন কৰিলেই কেপ বাতিল হয়, আহা আন্দোলন কৰক এই ভাৰতত জুইৰ লাঠিখনেৰে। হে অসমীয়া, ভাৰতত থাকি যদি কেপৰ কাৰণে যুঁজিবই নাপাওঁ, লাভ কি থাকি ভাৰতত। আন্দোলন আৰম্ভ কৰা, আহা শ্বহীদ হওঁ কেপৰ কাৰণে। যদি ডাঙৰ নেতা হতেই কেপৰ মূল, বহি থাকি লাভ কি ৰাইজ। আহা মূলৰ বিপৰীত স্থান গ্ৰহণ কৰোঁ, শ্বহীদ নামটো হাতত ৰাখি মূলক হত্যাৰ প্ৰচেষ্টা। মুঠত কেপ আমাৰ বাতিল কৰিব লাগিব, স্বাধীন ভাৰত হ'ব লাগিব মোৰ। হয়, এইখিনিতেই মোৰ এই কবিতাখন শেষ কৰিবলৈ বিচাৰিছোঁ। চ' কেনেকুৱা লাগিল সেইটো আপোনালোকেই গম পাব, আপোনালোকেই ভাল জানিব, কিয়নো আপোনালোকৰ ওচৰত মোৰ এই লিখাটো তুলি ধৰিছোঁ। চ' আপোনালোকে মন্তব্য কৰিব কেনেকুৱা লাগিল। মইতো নাজানো, মইহে লিখিছোঁ। লিখাটোৱেই মোৰ এনেকুৱা লাগিছিল যে লিখোঁ, আৰু মোৰ এটা ছাৰেও কৈছিল যে এইটোৰ কাৰণে কিবা এটা লিখিছোঁ। তেওঁকো দেখাইছোঁ, মানে সেই ক'লে হয় ভাল হৈছে, লিখি থাকা। লিখিছোঁ। এতিয়া আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ, কি কয় আপোনালোকে ভালকৈ জানিব। চ' আকৌ আহিম, পিছত লগ পাম আকৌ এটা নতুন কবিতা লৈ, নতুন কিছু কথা লৈ, হয়নে নাই। ধন্যবাদ মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে।